Hello guys, welcome to my YouTube channel Rashmi's vlog. তো আশা কৰো সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱাৰ সময় হৈছে। এতিয়া মই শুৱাৰ পৰা উঠিছো আৰু আহকচোন চাওঁ শুৱাৰ পৰা উঠাৰ পিছত কি কাম হয়। আমাৰ আছে কেইটামান মুৰ্গী আৰু মুৰ্গী কেইটাক মই চাউল দিম, সিহঁতক গড়ালৰ পৰা এৰি দিলো। এইকেইটা আমাৰ মুৰ্গী কেইটা আৰু তাৰ পিছতে অলপ মৰ্নিং ৱাক কৰিলো। মৰ্নিং ৱাক কৰাৰ পিছতে মই আহি গলো ঘৰলৈ আৰু আহি ঝাৰুডাল ললো, লৈ গোটেই চোতালখন ধুনীয়াকৈ সাৰি ললো। তাৰ পিছতে চোতাল সাৰিলো, সাৰি উঠি কিচেনৰ অলপ কাম কৰিলো, কিচেনৰ মচিলো ধুনীয়াকৈ আৰু লগতে চাহো তুলি দিলো। আৰু এইখিনি কৰাৰ পিছত মই ধুনীয়াকৈ এতিয়া স্কুল যাবলৈ সাজু হ'ম। আমাৰ স্কুল ছুটি হ'ল, 2:15তে ছুটি হয় আৰু এতিয়া স্কুলৰ পৰা মই আহিলোঁ। আহি এতিয়া মই যাম মামাৰ ঘৰত।